ৰানিং হৈ গ'ল 4 কেজি বাঢ়ি আছে অলপ দেৰি হোৱাৰ কাৰণে বেলিটো অলপ হেভিকে ওলাইছে মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলোৰে ভাল আজি 4 তাৰিখ আৰু অহা 7 তাৰিখৰ পৰা আমাৰ অল আছাম উইছু চেম্পিয়নশ্বিপ আৰম্ভ হ'ব যেনেকৈ প্ৰেক্টিছ কৰিব লাগিছিলে তেনেকৈ কৰিব পৰা নাই কিন্তু তেওঁ অলপ কৰি আছোঁ যাতে তাত ভাল পাৰফৰ্মেঞ্চ দিব পাৰোঁ আমি ৰানিং কৰিম 2 কিলোমিটাৰ but I've never seen clearer. I don't really think anyone can save me, and honestly I'm not really sure I want saving. I like to be my own worst enemy. There's no risk if you don't try at anything, so I'ma just keep trying everything. See you in the next life. Let's go. Yeah, I'm like an addict, do I gotta have it. I ain't even playing, got a really bad habit. If it moves, gotta grab it, fuse like a magnet. Lose, won't have it till I'm doomed in a casket. Lose, won't have it till I'm doomed in a casket. মোৰ weight 4 কেজি বাঢ়ি আছে তাৰ কাৰণে মই উইঞ্চিটাৰ পিন্ধি ৰ'দত দৌৰিব লগা হৈছে তাতে weight কম নৰ্মেলি দৌৰিলে যিটো ঘাম ওলায় উইঞ্চিটাৰ পিন্ধি বা ট্ৰেক চুট পিন্ধি হ'লে অলপ বেছিকৈ ঘাম ওলায় এতিয়া মোৰ 4 কেজি বেছি হৈ আছে তো 7 তাৰিখলৈকে মোৰ 4 কেজি কমাব লাগিব মই হেণ্ডৰাপ বান্ধি ল'লোঁ এতিয়া শ্বেডো বক্সিং কৰিম Pass me the ball, I'm a really big hitter. Big picture, I'm a straight killer. Rising the song to the highest bidder. Got juice, got gas, I'ma move fast. New shoes, new tracks, like who's that? I'm new, come back better. I'm new, come back better than last. Yeah, it's a new me, never gonna look back. Slowly take a step today. I will never be the same. 'Cause that's what. এতিয়া মই শ্বেডো ফাইটিং এণ্ড শ্বেডো বক্সিং কৰিলোঁ এনেকুৱা ষ্টেমিনাৰ ফাটি গৈছে নহয় কি ক'ম আপোনালোকক যিমান ষ্টেমিনাৰ থাকিব লাগিছিলে সিমান ষ্টেমিনাৰ নাই মানুহৰ মেইন মনটোহে মন যদি সদায় ষ্ট্ৰং হয় সকলো কামেই কৰিব পাৰি মোৰ এতিয়া অলপ ষ্টেমিনাৰটো কমি আছে কিন্তু একো নাই বি ষ্ট্ৰং কিপ ৱৰ্কআউট পাৰিম কিয় নোৱাৰিম ষ্টেমিনাৰ গোটাব পাৰিম ৱৰ্কআউট ভালকৈ কৰিম আৰু অল আছামত মেডেল নিশ্চয় লগাম ৰ'দটো বহুত দিছে আৰু গৰম উঠিছে অলপ আৰু ৱৰ্কআউট কৰি হৈ গৈছে এতিয়া মই ঘৰ যাম যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ